নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাবলৈ ওলাইছো 32 সাইজৰ ফাৰ্মা কাটিং। কাগজত কেনেকৈ কাটিব লাগে সেয়া মই দেখাম। আপোনালোকে ফাৰ্মা কাটিং বিচাৰি আছিলে, সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো দেখাবলৈ ওলাইছো। প্ৰথমে আপোনালোকে দীঘল ল'ব লাগিব। দীঘল আমাক লাগিব 13.5 ইঞ্চ। মই এইটো সাইডে জুখি দেখুৱাই দিছো। দীঘল আমাক লাগিব 13.5 ইঞ্চ। 13.5 লগত আপুনি 1 ইঞ্চ চিলাৰ কাৰণে যোগ দিব লাগিব। টোটেল আপোনাৰ হ'ব 14.5 ইঞ্চ। মই ইয়াতে 14.5 চিন দিলো। এইফালে মই সমান হবৰ বাবে 14.5 এটা চিন দি ললো। তাৰ পিছত মই আমাক লাগিব কাণ আমি লম 5 পইণ্ট। ঠিক আছে, কাণ আমি লম 5 পইণ্ট। তাৰ পিছত আমি সিধা আস্তা নিম। আমি কাণ ললো। তাৰ পিছত আমি আৰ্মহোল লম 5.5 ইঞ্চ। আৰ্মহোল আমাক লাগিব 5.5 ইঞ্চ। এইফালে মই ঠিক তেনেকৈ জুখি ললো 5.5 ইঞ্চত সমানকৈ ললো। তাৰ পিছত সিধা আস্তা নিদিলো। এতিয়া হৈ গ'ল এইখিনি। তাৰ পিছত আমাক বুকু লাগিব। বুকু যিহেতু আমাৰ 32 সাইজ, বুকু আমাৰ হ'ব 8 ইঞ্চ। বুকু আমাক লাগিব 8 ইঞ্চ আৰু 2 ইঞ্চ আমি চিলাৰ কাৰণে যোগ দিম। আৰু এইফালে টোটেল হৈছে আমাৰ 10 ইঞ্চ, কিন্তু আমি কমৰৰ পিনে বেলেগ জোখ নলওঁ, মাত্ৰ আপুনি 1 ইঞ্চ কমাই দিলেই হ'ব। তাৰ পিছত হ'ব আপোনাৰ 9 ইঞ্চ আৰু এইফালে এইটো এনেকৈ মিলাই দিলো। তাৰ পিছত মই ইয়াতে আস্তানি ললো, সমানকৈ লৈ ললো। এইখিনিলৈকে হৈ গ'ল। তাৰ পিছত আপুনি গলৰ ডাউনটো কিমান দিব সেয়া আপুনি আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। মই ইয়াতে গলটো দিম 2 ইঞ্চ। ইয়াতে মই গল দিম 2 ইঞ্চ আৰু গল ডাউনটো দিম মই 11 ইঞ্চ। ইয়াতে মোৰ গল ডাউনটো বেছি আছে, সেয়েহে মই 11 ইঞ্চত দিম। আৰু এইফালে 3 ইঞ্চত মই এটা চিন দিম। তাৰ পিছত মই আস্তানি দিম সিধাই আৰু এইটো সাইডৰ পৰা ইয়ালৈকে আঁচডাল টানি দিম। আৰু আপুনি ইয়াতে ৰাউণ্ড চিনটো দি দিব পাৰে আপোনাৰ নিজৰ সুবিধা অনুযায়ী। যেনেকৈ দিয়ে তেনেকৈ দিব পাৰে। মই আপোনাক দেখুৱাই দিছো। তাৰপিছত এইটো আৰ্মহোলৰ পিনে আপুনি চিনটো দিব লাগিব। যদিহে আপোনাৰ গলটো বেছি কাটা হয় তেতিয়াহ'লে আপুনি 1 ইঞ্চত চিন দিব, আৰু যদিহে কম কাটা হয় মানে 6-7 মান হয় তেতিয়াহ'লে আপুনি 1.5 ইঞ্চত চিন দিব। তাৰপিছত এইটোৰ পৰা ইয়ালৈকে আপুনি সমানে ভাগ কৰিব। আৰু 5.5 হ'লে আপোনাৰ 2.75 হ'ব। ঠিক আছে, 2.75। তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে এনেকৈ মিলাই দিব। আপোনাৰ বেক পাৰ্টটো হৈ গ'ল, আপুনি কাটি ল'ব পাৰে। এয়া আপোনাৰ বেক পাৰ্টটো হৈ গ'ল। তাৰপিছত আপুনি পিঠিখনো কাটি দিব পাৰে, কিন্তু মই পিঠিখনত এইটো এটা চিন দিলোঁ। কেতিয়াবা হয়তো কম পিঠি কটা মানে কি ধৰি লওক 10 ইঞ্চ, 9 ইঞ্চ, 8 ইঞ্চ 8 ইঞ্চলৈকে আপুনি এইটো ফাৰ্মাত ব্যৱহাৰ কৰিব পাৰিব। সেয়েহে মই ইয়াতে অকণমান কাটি দিছোঁ। ঠিক আছে, তেতিয়াহ'লে মই ইয়াতে চিন দিব পাৰিম। মই ইয়াতে 11 ইঞ্চতো এটা চিন দি দিছোঁ, আপোনালোকে এনেকৈ দিব পাৰে। তাৰপিছত এতিয়া আপোনাৰ ফ্ৰণ্ট চাইডটো কৰিব লাগিলে, ফ্ৰণ্ট চাইডটো কৰিবলৈ আপুনি এইটো ফালে ব্যৱহাৰ কৰিব পাৰে। এইটো ফালে ব্যৱহাৰ কৰিব। ফ্ৰণ্ট চাইডটো কৰিবলৈ আপুনি এইটো পাৰ্ট এনেকৈ লৈ ল'ব লাগিব। আপোনাৰ খোলা ভাগটো নিজৰ ফালে ল'ব। এইটো যিহেতু বন্ধ ভাগ হয়, সেইটো আপুনি বিপৰীত চাইডে ল'ব। তাৰপিছত সমানকৈ পাৰি ল'ব আৰু আপুনি চিনে চিনে চিনবিলাক দি যাব। আৰু এইটো চাইডেও চিনে চিনে চিন দিব, কিন্তু ইয়াতকৈ 1/2 ইঞ্চ মান বেছিকৈ বাহিৰ কৰি দিব। 1/2 ইঞ্চ বেছিকৈ বাহিৰ কৰি দিব। তাৰপিছত আপুনি এইটো চাইডে এটা গলত চিন দিব, গলখিনিত
আৰু এইটো সাইডে এটা চিন দিব তাতে আপুনি থৈ দিয়ক এতিয়া আপুনি এইটো ফালে 1.5 ইঞ্চ বেছিকৈ দিব লাগিব প্ৰতিটো সাইজৰ ব্লাউজতে আপুনি 1.5 ইঞ্চ বেছিকৈ দিব এইটো আপোনাৰ চিলাই মাৰ্জিন হয় যদি আপুনি ডাইৰেক্ট কাপোৰত কাটে তেতিয়া হলে আপুনি ইয়াতকৈ আৰু বেলেগ জোখ দিব নালাগে চিলাইৰ কাৰণে আপুনি এইটো দিলে হৈ যাব তাৰ পিছত আপুনি গল ডাউনটো ল'ব 7 ইঞ্চ গল ডাউনটো 7 ইঞ্চ ল'ব যদি আপুনি বেছি কাটাটো বিচাৰে 7 ইঞ্চ ল'ব আৰু যদি কম কাটাটো বিচাৰে 6.5 বা 6 ইঞ্চ ল'লে আপোনাৰ হৈ যায় তাৰ পিছত এইটো মই সমান হ'বৰ বাবে এইটো চিন দিলো আৰু বক্স এটা বনাই লওঁ এনেকৈ বক্স এটা বনাই ললো বক্স বনাই ললো তাৰ পিছত এই ৰাউন্ডটো যে আছে এই ৰাউন্ডটো মই এনেকৈ নিদিও অকনমান বেলেগকৈ দিম ইয়াতে মই ইয়াতে 2.75 দিব পাৰে নহলে আৰু ইঞ্চ দিব পাৰে মই আৰু ইঞ্চ দিলো তাৰ পিছত এই ফালৰ পৰা ইয়াতে মই 5.5 ৰ এটা চিন দিলো 5.5 ৰ পৰা মই এইটো সাইডে আকৌ 5.5 ৰ এটা চিন দিলো টোটাল হ'ব 11 ইঞ্চ আৰু আপুনি যদি হে বিচাৰে হাইটটো কম তেতিয়া হলে আপুনি 5 পইণ্টটো চিন দিব পাৰে মই ইয়াতে 5.5 তে চিন দিলো 11 ইঞ্চত দিলো এনে আপুনি 10.5 দিব পাৰে 32 সাইজ হলে 10.5 তে আপুনি দিব পাৰে কিন্তু ইয়াতে হাইটটো বেছি কাৰণে মই ইয়াতে 11 ইঞ্চত চিন দিলো আৰু এতিয়া আপুনি 32 হৰণ 10 কিমান হ'ব 3.2 আপুনি 3.2 দুবাৰ ল'ব লাগিব 3.2 তাৰ পিছত ইয়াতে আকৌ 3.2 দুবাৰ ল'ব লাগিব আৰু আপুনি 1 ইঞ্চ ল'ব পাৰে চিলাইৰ কাৰণে আৰু আপুনি ইচ্ছা কৰিলে ডাইৰেক্ট 7.5 ত আপুনি চিন দিব পাৰে 7.5 ত চিন দিলে 7.5 ৰ পৰা আপুনি আকৌ হাফ ইঞ্চ ল'ব হাফ ইঞ্চ মানে কিমান হ'ব আপুনি 3.75 ৰ এটা চিন দিব মানে এইফালেও হাফ 7.5 ৰ পৰা হাফ ল'ব তাৰ পিছত এইটো সাইডে 1 ইঞ্চত চিন দিব যদি আপোনাৰ বাটিটো হেভি হয় তেতিয়া হলে আপুনি 1.22 দিব পাৰে আৰু মই ইয়াতে 1 পইণ্ট দিছো যেহেতু ইমান হেভি সাইজ নহয় 32 ইমান হেভি সাইজ নাথাকে 1 পইণ্ট দিলে হ'ব তাৰ পিছত এইটো সাইডে মই 1 পইণ্টত দিছো আৰু তলৰ পিনে মই এইফালে হাফ ইঞ্চ দিছো এইটো বুজোৱাৰ আগতে মই এইটো বুজাই দিছো ইয়াৰ পৰা এইটো প্ৰথম কাটুৰিটো হ'ব প্ৰথম কাটুৰিটো ইয়াৰ পৰা ইয়ালৈকে 1 ইঞ্চ দিছো এইফালে যিমান দিয়ে তলৰ বাটিটো আপুনি হিমানে দিব লাগিব হেহে মই 1 ইঞ্চত চিন দিছো আৰু এইটো সাইডে আমি 1 ইঞ্চত চিন দিছো কিন্তু এটা ফালে আপুনি হাফ ইঞ্চ দিব লাগিব তাৰ পিছত মই ইয়াতে এনেকৈ আস্তানি ললো চিনকেটা দি ললো আৰু এইখিনি আপুনি এনেকৈ ৰাউন্ড কৰি আনিব এনেকৈ ৰাউন্ড কৰি আনিলে হ'ব আৰু ইয়াৰে দীঘলটো মই লৈ লৈছো দীঘল আমাক লাগিব 4 ইঞ্চ নালাগে তথাপি মই 4 ইঞ্চ লৈ লৈছো আৰু ইয়াতে জোখটো সম্পূৰ্ণ হ'বৰ বাবে 7.5 চিন দিছো তাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে আস্তানি দিছো আৰু এইটো সাইডেও 7.5 আস্তানি দিছো আৰু যে আমি এফালে 1 ইঞ্চ লৈছিলো আৰু এফালে হাফ ইঞ্চ লৈছিলো সেইকেইটাতে মই আস্তানি দিম এইটো সাইডে মই আস্তানি দিছো এইখিনি ৰাউন্ড কৰি আনিব কাটতে আপুনি ৰাউন্ড কৰি দিলে হ'ব আৰু এইটো ফালে মই 0.75 ৰ এটা চিন দিছো 0.75 ত দি পেলাই এনেকৈ হালনিয়াকৈ আনিব তাৰ পিছত ইয়াৰে পৰা ইয়ালৈকে আস্তাডাল টানিব ইয়াৰে পৰা ইয়ালৈকে আস্তাডাল টানি ললো আৰু আমি এই ৰাউন্ড চিনটো দিবলৈ বাকি আছে তাৰ আগতে মই এইফালে অকনমান ভিতৰৰ পিনে সোমোৱাই দিছো যাতে মোৰ হাতখন খোজ লাগি নাথাকে যাতে মোৰ হাতখন খোজ লাগি নাথাকে হেহে মই এইখিনি ভিতৰৰ পিনে সোমাই দিছো এইফালে যদি আপুনি ভিতৰৰ পিনে সোমাই এইফালে আপুনি অকনমান উঠাই দিব লাগিব তেতিয়াহে আপোনাৰ চেপটো ভাল হ'ব মই এইটো সাইডে এনেকৈ উঠাই দিছো আৰু এনেকৈ ভিতৰৰ পিনে সোমাই দিছো এইখিনিলৈকে হৈ গ'ল তাৰ পিছত মই এই ৰাউন্ড চিনটো দিব লাগিব এই ৰাউন্ড চিনটো দিবলৈ আপুনি ইয়াৰে পৰা ইয়ালৈকে 8 ইঞ্চৰ এটা চিন দিব তাৰ পিছত এনেকৈ নিজে লৈ আহিব ইয়াতে আপুনি 5.5 দিব পাৰে নহলে 5.2 দিব পাৰে 5.2 যদি দিয়ে তেতিয়া হলে আপুনি এনে কৰি দিব লাগিব আপোনাৰ সিলাইটো কোনখিনি দিয়ে হে আপোনাৰ নিজৰ ইচ্ছা মই বাৰু 5.2 দিছো
তাৰ পিছত এয়া মই এনেকৈ বক্সটো বনাই লম কিন্তু ইয়াতে মই ৰাউন্ড চিনটো দিব পাৰো ৰাউন্ড চিনটো নিদিও মই ইয়াতে বক্স টাইপৰটো বনাই লম এনেকৈ লম আপোনালোকে চাই থাকক 5 পইণ্টত দিছিলো তাৰ পিছত এইটো সাইডে এনেকৈ আস্তো টানি লম তাৰ পিছত এই ফালৰ পৰা ইয়ালৈকে আপুনি ইমান তলতো দিব পাৰে নহয় ওপৰতো দিব পাৰে যদিহে ওপৰত দিয়ে তেতিয়া হলে আপুনি ইমান মনত দিব লাগিব মই আপোনালোক দেখুৱাই দিছো ইয়াৰে পৰা ইয়ালৈকে এনেকৈ টানিব ইয়ালৈকে তাৰ পিছত এইখিনিলৈকে টানিলে হৈ গ'ল তেতিয়া হলে আপুনি এইখিনি কিন্তু অকণমান এনেকৈ আনিব লাগিব বাতিটো এনেকৈ আনিব লাগিব কিন্তু বেছি ওপৰত উঠা যেন পালে আপুনি অকণমান নমাই দিব পাৰে এইখিনি কাটাৰ আগতে এইটো যে শেপ দিছো এইখিনি গমেই পাইছে কেনেকুৱা ধৰণৰ দেখা হ'ব মই এটা আপোনাক ব্লাউজ দেখুৱাই দিছো এইটো ব্লাউজ মই চিলাইছিলো এই কাস্টমাৰক যেতিয়া মই ব্লাউজটো চিলাই দিছিলো তেতিয়া মোক এনেকুৱা ডিজাইন এটা দিব দিছিলে মই জাস্ট ডিজাইনটো দি দিছিলো তাৰ পিছত তেওঁ ভাল পাই পেলাই আকৌ মোক দিব দিছে সেই মই আপোনালোকক দেখুৱাবৰ বাবে এই ডিজাইনটো দিবলৈ বিচাৰিছো এনে প্ৰিন্সেছ কাট বা 4 টাক্স 1 টাক্স এইবিলাক ব্লাউজত দিয়া হয় কিন্তু ব্ৰা কাটত সাধাৰণতে দিয়া নহয় ৰাউন্ড চিনটোৱে দিয়া হয় তথাপি মই এই চিনটো দিবলৈ চেষ্টা কৰিছো আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে ভিডিওটো চাই থাকিব শিকলে এইখিনিলৈকে হৈ গ'ল তাৰ পিছত আমি এতিয়া তলৰ বেলপাত ল'ব লাগিব বেলপাত ল'বৰ বাবে মই ইয়াতে 5 পইণ্টত এটা চিন দিছো 5 পইণ্টত আৰু এইটো সাইডেও মই 5 পইণ্টত এটা চিন দিব লাগিব তাৰ পিছত আস্তানি লম বক্স বনাই ল'ব লাগিব পেন্সিলৰ কালাৰটো শেষ হৈছে সেইবাবে অকণমান ধৰিব নোৱাৰিব পাৰে আপোনালোকে চাই ল'ব তাৰ পিছত মই ইয়াতে 5 পইণ্টত এটা চিন দিছিলো তাৰ পিছত মই ইয়াতে 4.5 এটা চিন দিম আৰু এইফালে পিঠিখন ইয়াতে পাৰি ল'ব লৈ পেলাই চিনে চিনে আপুনি চিন দিব লাগিব চিনে চিনে চিন দিব তাৰ পিছত এইফালে এইটো বক্সটো বনাই ল'ব এইটো আপুনি মাজৰখিনিত 4 পইণ্টত এটা চিন দিব আৰু যে ৰাউন্ড চিনটো আপুনি বেলপাতৰ কোনো জোখ নাথাকে জাস্ট আপুনি এনেকৈ মিলাই দিলেই হয় দেখিছে এইটোৰ লগত এনেকৈ মিলাই নিলেই হয় কৰিব পাৰিছেনে নাই জনাব হৈ গ'ল আপোনালোকৰ তাৰ পিছত এইখিনি আছে এইখিনি আপুনি কি কৰিব ইয়াৰে পৰা ইয়ালৈকে 1 ইঞ্চত এটা চিন দিব 1 ইঞ্চত চিন দি পেলাই আকৌ ইয়াৰে পৰা ইয়ালৈকে আপুনি 6 ইঞ্চ বা 6 ইঞ্চতকৈ অকণমান ওপৰতো দিব পাৰে আপোনাৰ সুবিধা অনুযায়ী দি দিব তাৰ পিছত আস্তাল টানি দিব আৰু এইটো সাইডে আপুনি সমান হ'বলৈ আস্তাল টানি দিব হৈ গ'ল আপোনাৰ সাইডৰ পাৰ্টটো এইটো আৰু তলৰ বেক পাৰ্ট এতিয়া আপুনি কাটি দিয়ক তাৰ পিছত মই হাতখন কাটি দেখুৱাই আছো এতিয়া আমাক লাগিব হাতখন আপোনাক কিমান দীঘল লাগে সেই আপুনি নিজৰ সুবিধা অনুযায়ী লৈ ল'ব মই ইয়াতে হাত ল'ম চাই লওঁ কিমান দীঘল আছে হাতখন হাত আমাক লাগিব 10.5 তাৰ লগত আমি চিলাৰ কাৰণে 1 ইঞ্চ যোগ দিব লাগিব 11.5 এইফালে ঠিক তেনেকৈ জাস্ট সমান হ'বৰ বাবে মই 11.5 চিন দিছো তাৰ পিছত পিঠিখন এইখিনি জুখি ল'ব লাগিব এয়া দেখিছে ইয়াৰে পৰা ইয়ালৈকে জুখি ল'ব লাগিব কিমান আছে 7.5 আছে 7.5ৰ লগত আপুনি 1 ইঞ্চ চিলাৰ কাৰণে যোগ দিব টোটাল হ'ব আপোনাৰ 8.5 ঠিক আছে 8.5ত চিন দিলো
এইফালে বক্সটো বনাই লম তাৰ পিছত মই ইয়াতে ডাউন দিম 4.5 ইঞ্চ 4.5 আৰু 4.5 ৰ কোনে কোনে 8.5 চিন দিলো তাৰ পিছত এইটো চাইলে এনেকৈ আঁচডাল টানি দিলো দেখা পাব টানি দিলো তাৰ পিছত এতিয়া আপুনি ৰাউন্ড চিনটো দিব লাগিব 8 ইঞ্চত এটা চিন দি পেলাই ৰাউন্ড চিনটো আপুনি দি যাব তাৰপিছত হাতৰ খেৰটো কিমান হয় হাতৰ খেৰটো হ'ব 4.5 ইঞ্চ 4.5 ৰ লগত আপুনি 2 ইঞ্চ চিলাৰ কাৰণে যোগ দিব টোটাল হ'ব আপোনাৰ 6.5 ইঞ্চ তাৰপিছত এইটো ফালৰ পৰা ইয়ালৈকে পাঁচটা দিব হৈ গ'ল মই দুডাল এই কাৰণে দিছোঁ এনেকৈ টানি যাতে মই এইটো ফ্ৰণ্ট সাইডৰ পাঁচডালো আপোনালোকক দেখুৱাই দিব পাৰোঁ ইয়াতে মই ফ্ৰণ্ট সাইডটো কাটা নাই অকল মানে বেক সাইডটো কাটি দেখুৱাই দিম আপোনালোকৰ ফ্ৰণ্ট সাইডটো কাটি ল'ব যেহেতু ইয়াতে কাগজ কম আছে সেইবাবে যেতিয়া আপোনালোকে ফ্ৰণ্ট সাইডটো কাটিব এই চিনে চিনে আপোনালোকে কাটি দিব এতিয়া আমাৰ হৈ গ'ল ইয়াতে আপুনি টিক মাৰ্ক এটা দি দিব যদিহে আপুনি দুই জাপ কৰে মানে দুভাজ কৰে তেতিয়াহে টিক মাৰ্কটো দি দিব এই আপোনাৰ হাতখন তাৰপিছত এইটো আপোনাৰ বেক সাইডটো এইটো আপোনাৰ ওপৰৰ কাটুৰিটো দেখিছে তাৰপিছত এই আপোনাৰ সাইডৰ পাৰ্টটো আৰু আপোনাৰ এয়া বেক পাৰ্ট গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব যদিহে কিবা বুজি নাপায় তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিলে হ'ল এইটো ফাৰ্মৰ পৰা কেনেকৈ কাপোৰত কাটিব লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভাল পায় লাইক কৰিবলৈ নাপাহৰিব আৰু প্ৰথমবাৰ যদি চাইছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণে ভিডিঅ' পাবলৈ নটিফিকেশ্যন অন কৰি থ'ব আজিলৈ আহিছোঁ কোনো নতুন ভিডিঅ'লৈ ভিডিঅ'টো ধন্যবাদ